চৰণ বেদী নিজেই নিজ শাসন কৰাৰ সপোন ৰচি একেলগে গঢ়ি যাম আমি মৰাণ জাতি শ্যামল আমি থলুগিৰি পূৰ্বপুৰুষে দিছিলে বাণী শ্যামল ভূমি নিদিবি এৰি নিদিবি এৰি দূৰণিৰ আলহী জাতীয় গণমঞ্চ কৰদুগুৰি উঠৈগুৰি মণ্ডল সমিতিৰ পৰা আমি টঙনা কাচিজান মণ্ডল সমিতি উদ্যোগত এটা বাইক ৰেলী উলিয়াইছে সজাগতাৰ কাৰণে। গতিকে এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি কৰদুগুৰি উঠৈগুৰি মণ্ডল সমিতিৰ পৰা আমি কেইজনমান আমাৰ সভাপতি আহিছে আৰু যুৱ মঞ্চৰ পৰা সম্পাদক হিমন্ত দহোতী আহিছে আৰু আমি আহিছোঁ 5জনমান। সমল মৰাণ আহিছে, অনিল মৰাণ আহিছে। গতিকে এই কাৰ্যসূচীটোত আমি কৰদুগুৰিৰ পৰা অংশগ্ৰহণ কৰিবলৈ আহিলোঁ। খন্তেক সময় পাছতেই এই বাইক ৰেলীটো হ'ব। ইতিমধ্যে 2টা কাৰ্যসূচী হৈ গৈছে। আমাৰ ফিটা যিটো কাটিলে আমাৰ গুৰুজনে, এইটো কাৰ্যসূচী হৈ গৈছে। আমি কৰদুগুৰিৰ পৰা আহি কিনি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাই কিনি বহুত ধন্য হৈছোঁ নিজকে। জাতি তোৰ যাই যাই ককাই মই হলে ওলালো ককাই মই হলে ওলালো কিনো ধান সিঁচিলি দুহাতেৰে আজুৰি কিনো ধন ঘটিলি নাঙলৰ শিৰলোত কিনো ধান সিঁচিলি দুহাতেৰে আজুৰি কিনো ধন